It's kind of funny that the more we pass time, the more we need to set the ring. নমস্কাৰ মই ওয়ান্ডাৰফুল বিনিতাই আজি মই অন্য এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি 5 দিন 6 দিন মান হ'ল আপোনালোকে আগৰ ভিডিঅ'টোত গম পাইছিলে নহয় একদম কাহ হৈ মাতটো একদম বহি গৈছিলে সেইকাৰণে একো ভিডিঅ' বনাব পৰা নাই আৰু বিৰাট গৰম পৰিছে ইয়াতো 40 হৈ গৈছে এনেকুৱা গৰমতো বাহিৰত ওলাই গৈ ভিডিঅ' বনোৱাটো অসম্ভৱ সেইকাৰণে ক'তো ওলাইও যাব পৰা নাই আৰু ঘৰতে থাকি ভাবিলোঁ আজি ইমান গৰমত এটা বইল ৰেচিপিকে বনাই চাওঁচোন সেইকাৰণে এটা ৰেচিপি বনাইছোঁ আজি বইলৰ মাংস আৰু মাছ আৰু ভাবিলোঁ আপোনালোকৰ মাজতো শ্বেয়াৰ কৰি দিওঁ ভিডিঅ'টো আপোনালোকে নিশ্চয় চাই ভাল পাব সেইকাৰণে এটা ভিডিঅ' বনাইছোঁ আৰু বইল ৰেচিপিটো যদি আপোনালোকৰ সঁচাকৈ ভাল লাগে মোক প্লিজ সাবস্ক্ৰাইব কৰি আপোনালোকৰ বন্ধু বান্ধৱীবিলাকৰ লগতো মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবচোন আৰু লাইক কমেণ্ট এটা দিব কিয় নিদিয়েনো মই ইমান কষ্টকৈ ভিডিঅ'বিলাক বনাওঁ আপোনালোকৰ জানো লাইক কমেণ্ট এটা দিব মন নাযায় প্লিজ দিবচোন লাইক কমেণ্ট আৰু বেছি দেৰি কথা পাতি দেৰি কৰি নাথাকোঁ তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোককো দেখাই যাওঁ কেনেকৈনো মই আজি ৰেচিপিটো বনালোঁ আৰু কেনেকৈ মই শেষ কৰিলোঁ সেইটো আপোনালোকে লাষ্টলৈকে চালে দেখা পাব আৰু নিশ্চয় ভাল পাব মই আশা কৰিছোঁ আপোনালোকে ভাল পাব ভিডিঅ'টো চাই প্লিজ শেষলৈকে ভিডিঅ'টো চাব আৰু বেল বটনটো হিট কৰি ৰাখিব আহিব লগা সকলো ভিডিঅ' নটিফিকেশ্যন যাতে আপোনালোকে সকলোতকৈ সোনকালে পায় তেতিয়াহ'লে দেৰি কৰি নাথাকি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ তেতিয়াহ'লে বলক গেছত এখন কেৰাহী পাতিলোঁ কেৰাহীখন গৰম হোৱাৰ পাছত তাত মাছ হালধি নিমখ সকলোবিলাক ধুনীয়াকৈ দি দিলোঁ তাৰ পৰা এইখিনি পিঁয়াজ দেখিছে নহয় পিঁয়াজখিনি বহুত লৈছোঁ মানে 7টামান পিঁয়াজ লৈছোঁ এই ৰেচিপিটো আচলতে মাছ আৰু পিঁয়াজৰে হয় তাৰ পৰা যে শুকান জলকীয়া কেইটা দেখিছে যে মই শুকান জলকীয়া কেইটামানো ইয়াত দি দিছোঁ আজি আচলতে কেঁচা জলকীয়া নাই সেইকাৰণে শুকান জলকীয়া দিলোঁ তাৰ পৰা মিঠাতেল অকণমান দি দিছোঁ মিঠাতেল মানে ঘৰৰ মানুহে ক'লে একেবাৰে বইল খাবলৈ অসুবিধা সেইকাৰণে অকণ মিঠাতেল দি দিবলৈ তাৰ পৰা এইখিনি মই ভালকৈ মিলাই ল'লোঁ আচলতে বেছি জোৰত মিলাব নালাগে মাছখিনি সৰুকৈ লোৱা হয় যে ভাঙি যোৱা চান্স থাকে তাৰ পৰা মই এইখিনি ভালকৈ 5 মিনিটমান ভাজাৰ পাছত ইয়াত এতিয়া মই দি দিছোঁ উতলা গৰম পানী এইখিনি আচলতে গৰম পানীয়ে ব্যৱহাৰ কৰিব ঠাণ্ডা পানী ব্যৱহাৰ একদমেই নকৰিব তাৰ পৰা মই অকণমান হেতা এখন লৈ পিনে লাহে লাহে লৰাই দিছোঁ এইখিনি ভালকৈ লৰাই হোৱাৰ পাছত তাৰ পৰা এতিয়া মই ইয়াত এখন ঢাকনা লগাই দিম এখন ঢাকনা লগাই দিছোঁ ঢাকনাখন লগাই মই 10 মিনিটমান সিজিবলৈ দিলোঁ সিজাৰ পাছত এইখিনি দেখিছে নহয় ঢাকনখন খুলি দিছোঁ বিৰাট ধুনীয়াকৈ উতল আহি আছে আৰু এইখিনিও অকণমান লাহেকৈ লৰাই লৈছোঁ আৰু বিৰাট ধুনীয়া গোন্ধাইছে গোন্ধটো যে বহুত ধুনীয়া আহিছে তাৰ পৰা আৰু অকণমান দেৰি সিজিবলৈ দিলোঁ সিজাৰ পাছত এইখিনি পানীখিনি লাহেকৈ কমি গৈছে কমি যোৱাৰ পাছত মই ইয়াতে অকণমান ধনিয়া পাত কাটি দিছোঁ এনে গোন্ধটোতো ধুনীয়া আহিছে আকৌ ধনিয়া অকণমান কাটি দিছোঁ আৰু ধুনীয়া গোন্ধাইছে তাৰ পৰা একেবাৰে পানীটো শুকাই যোৱাৰ পাছত মই মাছখিনি এনেকৈ বাউল এটাত উলিয়াই ল'লোঁ আৰু মাছখিনি যে ইমান ধুনীয়া লাগিছে দেখিবলৈ তাতে আকৌ পিঁয়াজ অকণমান কাটি ধনিয়া পাত এটাও দি দিছোঁ ওপৰতে বিৰাট ধুনীয়া লাগিছে দেখিবলৈ লগতে যে গোন্ধটো ইমান ধুনীয়া আহিছিলে নহয় তাৰ পৰা আজি লৈছোঁ গাহৰি মাংস 1 কেজি তাৰমানে মোৰ আজি ছেকেণ্ড ৰেচিপিটো হৈছে গাহৰি আৰু ঔটেঙা বইল ৰেচিপি তাৰ কাৰণে লৈছোঁ গাহৰি মাংসখিনি তাৰ লগত হ'ব এইখিনি জালুক খুন্দি লৈছোঁ জালুকখিনি মিক্সিত নিদিব খুন্দনাত খুন্দি ল'ব লগতে লৈছোঁ পিঁয়াজ ধনিয়া আদা নহৰু খুন্দা আৰু লগত শুকান জলকীয়া আচলতে আজি কেঁচা জলকীয়া নাই কাৰণে শুকান জলকীয়া দিছোঁ আচলতে ইয়াৰ লগত যদি কেঁচা জলকীয়া হয় বেছি ভাল তাৰ পৰা লগতে দেখিছে নহয় এইখিনি ঔটেঙা মই 2টা ঔটেঙা লৈছোঁ আৰু এইটো ইমানটো সাইজত ধুনীয়াকৈ কাটি লৈছোঁ ঔটেঙাখিনি তাৰ পৰা মিঠাতেলখিনি দিলোঁ দেখিছিলেই নহয় মিঠাতেলখিনি দিয়াৰ পাছত সেইখিনি গৰম হ'ল তাত এতিয়া দি দিছোঁ পিঁয়াজ মানে বইল যদিও অকণমান পিঁয়াজ দি ভাজি লৈছোঁ কাৰণ তাৰ যিটো গোন্ধ আচলতে গোন্ধটো যাবৰ কাৰণে এনেকৈ অকণমান পিঁয়াজ দি পিনে পিঁয়াজখিনি মানে অকণমান কেঁচাটো যোৱালৈকে ভাজি ল'লোঁ তাতে হালধি আৰু নিমখ দি দিছোঁ সেইটো আপোনালোকে নিজৰ যিমান প্ৰয়োজন অনুসৰি ল'ব
আৰু নিমখটো এতিয়া অকণমান কমকৈ দিছোঁ, পাছত আকৌ দিম। এইখিনিও অকণমান ভাজি ল'লোঁ। মানে বেছি ভাজিব নালাগে আচলতে, কেঁচা বইল বনাম যেতিয়া গোন্ধটো ওলাই যাব কাৰণে আৰু। তাৰপৰা মাংসখিনি ইয়াত দি দিছোঁ। মাংসখিনি এতিয়া ইয়াত ঢালি দিলোঁ। তাৰপৰা মাংসখিনি অকণমান ভাজি লৈ ইয়াতে যে খুন্দি থৈছিলোঁ যে আদা নহৰুখিনি, এতিয়া আদা নহৰুখিনি দি পিনে এইখিনি ভালকৈ লৰাই লৈছোঁ। এইখিনি অকণমান ভজা হৈ গ'ল, তাতে আকৌ শুকান জলকীয়া কেইটা ওপৰতে অকণমান এনেকৈ হাতেদি ছিঙি দিছোঁ। কেঁচা জলকীয়া হোৱাহেঁতেন যে বেছি ভাল আছিলে, কেঁচা জলকীয়া মাজতে দুফাল কৰি কেঁচা জলকীয়াখিনি লৰাই ল'লোঁ আৰু জলকীয়াখিনি দি পিনে ভালকৈ লৰাই লৈ এতিয়া মই ঢাকন এখন লগাই দিছোঁ। তাৰপৰা 10 মিনিটমান এইখিনি ভাজি ল'লোঁ। ভাজি লোৱাৰ পাছত দেখিছে নহয়, তাৰপৰা যিটো তেল লাহেকৈ তেলটো এৰিবলৈ আৰম্ভ কৰিছে। বইল হ'লেও মানে গাহৰিটো কেৰাহীত দিয়াৰ লগে লগে তাৰপৰা অকণমান তেল ওলাই যে, সেনেকৈ তেলটো এৰিছে নিজে। তাৰপৰা আকৌ ঢাকনখন লগাই পিনে এইখিনি ভালকৈ ভাজি ল'লোঁ। লৈ পিনে খুন্দি থৈছিলোঁ যে যিখিনি জালুকৰ গুড়াখিনি, এতিয়া জালুকখিনি ইয়াত দি দিছোঁ। জালুকখিনি আচলতে খুন্দনাত এনেকৈ খুন্দি ল'ব, একেবাৰে মিক্সিত দি দিব নালাগে। এইখিনি দেখিছেনে, এনেকৈ দি দিছোঁ। অকণমান গোটাকৈ হৈয়ে আছে। তাৰপৰা ঔটেঙাকেইটা যে কাটি লৈছিলোঁ, এতিয়া ওপৰত ঔটেঙাখিনিও এনেকৈ দি দিলোঁ। দি পিনে এইখিনি লৰাই দিছোঁ। এইখিনি ধুনীয়াকৈ লৰাই অকণমান ভাজি ল'ব। এইখিনি অকণমান ভাজি ল'লোঁ। ভাজি লোৱাৰ পাছত মই এতিয়া ইয়াত একেবাৰে পানী একেবাৰতে দি দিছোঁ। দুবাৰ তিনিবাৰ পানী দি নাথাকিব, একেবাৰতে দি দিব। আৰু মাংসটো বইল আগত কৰি লোৱা নাই যেতিয়া পানী অকণমান বেছিকৈ দিব, যাতে সেইখিনি বইল হৈ যায় তাতে। তাৰপৰা এইখিনি বইল হ'বলৈ দিলোঁ মই। 10 মিনিটমান বইল হোৱাৰ পাছত ঢাকনখন উদঙাই দিলোঁ। আৰু এইখিনি দেখিছে নহয়, আৰু ঔটেঙাখিনি যে দিছিলোঁ, মই এতিয়া ঔটেঙাখিনি লাহেকৈ হেতাখনেদি অকণমান ভাঙি দিছোঁ। ঔটেঙাখিনি ভাঙি দিলে অকণমান টেঙা হ'ব, চব্জিটো খাবলৈ ভাল লাগিব। সেইকাৰণে ঔটেঙাখিনি অকণমান ভাঙি দিছোঁ। তাৰপৰা যে মই ধনিয়া পাতকেইটা থৈ দিছিলোঁ যে, এতিয়া ধুনীয়াকৈ এইখিনি হৈছে আৰু মই চালোঁ ভাল হৈছে। মানে হ'বগৈ আৰু এইখিনি বেছি সময় নাই। সেইকাৰণে ওপৰতে ধনিয়া পাতকেইটা মিহিকৈ কাটি দিছোঁ কটাৰী এখনে। কাটি এইখিনি ভালকৈ লৰাই দিছোঁ। আৰু এইখিনি একেবাৰে শুকাই যাব দিব নালাগে, অকণমান এনেকৈ জোল টাইপকৈ ৰাখিব লাগে। আৰু অকণমান দেৰি উতলাৰ পাছত এইটো দেখিছে নহয়, মই বাউল এটাত কাঢ়ি ল'লোঁ। এইখিনি একেবাৰে হৈ গ'ল। ওপৰত লাহেকৈ অকণমান তেল বিৰিঙি আছে। বিৰাট ধুনীয়া হৈছে ন, দেখিবলৈও ধুনীয়া হৈছে, লগতে খাবলৈও ধুনীয়া হৈছে। বনাই মেলি হৈ গ'ল। আৰু এইখিনি হৈছে বইল মাছখিনি। এইফালে মাংস, মানে বইল মাংসখিনি কালাৰটো ইমান ধুনীয়া হৈছে নহয়নে। লগতে লৈছোঁ এগিলাচ পানী। আৰু এইফালে ভাতকেৰেলা আৰু বুটৰ ভাজি বনাইছিলোঁ। লগতে বনাইছিলোঁ সৰু মাছ আৰু পিঁয়াজৰ ভাজি, আৰু বনাইছিলোঁ তিতাকেৰেলা ভাজি, লগত ভাত আৰু নেমু। আৰু এইখনেই হৈছে আজি থালিখন। আপোনালোকৰ কেনেকুৱা লাগিছে মোৰ থালিখন আজি কমেণ্ট কৰি জনাবচোন দেই। আমাৰ এতিয়া বনাই মেলি খোৱা বোৱা হৈ গ'ল। কেনেকুৱা লাগিলে? বহুত ভাল লাগিলে। বইল খালোঁ গৰমত বহুত গৰম পৰিছে ন, সেইকাৰণে বইল বনাইছোঁ। ভাল লাগিলে খাই। বনাই খাই বৈ একদম আজৰি হৈ আহিলোঁ। এতিয়া 11টা বাজিছে। বিৰাট গৰম হৈছে, মানে আজি অকণমান বতাহ মাৰিছে, ভালো লাগি আছে বাৰু।
আৰু বইলৰ ৰেচিপিটো বাৰু আপোনালোকক কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবচোন আমাৰ ঘৰতো সকলোৱে খাই ভালেই পালোঁ বুলি কৈছে ইমান গৰমত আচলতে তেল খোৱাতকৈ এনেকৈ বইল বনাই খোৱাই ভাল আৰু এনেকৈ খাই বৈ আজি ভিডিঅ'টোৰ পৰা বিদায় লওঁ বুলি ভাবিছোঁ আপোনালোকৰ মাজলৈ মই আকৌ অন্য এটা ভিডিঅ'লৈ অতি সোনকালে আহিম আৰু আপোনালোকক মই ভাল ভাল ভিডিঅ' দিবলৈও চেষ্টা কৰিম বহুত গৰম হৈছে সেইকাৰণে এইকেইদিন এনেকৈ একো ভিডিঅ' বনোৱা নাই প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ লগতো শ্বেয়াৰ কৰি থ'ব মোৰ ভিডিঅ'বিলাক আৰু সকলোৱে মোক ছাবস্ক্ৰাইব কৰি ল'ব আৰু মোক উৎসাহ দি আগবঢ়াই লৈ যাওক তেতিয়াহে ময়ো উৎসাহ পাম নতুন ভিডিঅ' বনাবৰ কাৰণে আৰু বেছি কথা পাতি আৰু দীঘলীয়া কৰি নাথাকোঁ তেতিয়াহ'লে আজিলৈ আহোঁ অন্য এটা ভিডিঅ'ৰ লগত আকৌ আপোনালোকক লগ পোৱা প্ৰতিশ্ৰুতিৰে মই ৱাণ্ডাৰফুল বিনীতাই আজি বিদায় মাগিছোঁ গুড নাইট বাই